গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল স্বাগতম জনাইছোঁ মোৰ চেনেল জোনালী নাৰায়ণদাসলৈ আপোনালোক সকলোকে আজি 25 তাৰিখ আজি বিয়াৰ 8 মঙলা তাত যাব ৰেডি হৈ আছোঁ কমপ্লিট হোৱা নাই খালি আই মেকআপটো হৈছে আৰু তাৰ পাছত দেখুৱাই থাকিম আপোনালোকক কি পিন্ধি মোৰ আউটফিট আৰু ওলোৱাৰ আগতে লিপষ্টিক খনাৰ আগতে কিবা অকণ খাই লওঁ বুলি ভাবিছোঁ মানে আলু পিটিকা ভাত ইয়াত দৰাই ভাত খাই আছে তাৰ পাছত ময়ো খাম খাই বৈ ৰেডি হ'ম আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব এনজয় কৰিব আৰু স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব ফাইনেলি ৰেডি হৈ গ'লোঁ আজি 8 মঙলাৰ লুকছ এইটো মোৰ এইটো লং স্কাৰ্ট হয় কিন্তু স্কাৰ্টটো যিহেতু বহুত পাফি হয় এনেকুৱা ঠাক ঠাক থকা নেটৰ তো টপটো অকণ ফিটিং লাগিছিলে টপটো নেপালোঁ বজাৰত সেইকাৰণে মই এটা কুৰ্তা চিলাইছিলোঁ সেই কুৰ্তাটো চিলোৱাৰ অকণমান কাপোৰ ৰৈ গৈছিলে আৰু সেইটোৰে মই টপ চিলাই লৈছোঁ ব্লাউজটো এনেকৈ বট নেকৰ পিছফালে এটা ৰাউণ্ডকৈ কাট আছে তাৰপিছত পিছফালে হুক মৰা সেনেকৈ আৰু এখন দুপাট্টা মই নেটৰ এক্সট্ৰাকৈ কিনি লৈছোঁ এইটো মোৰ আজিৰ আউটফিট এইটো ঝুমকা আৰু হেয়াৰ ষ্টাইল চুলি কোচা যিহেতু দীঘল মেলি গ'লে একদম মানে জেমেলা পাম সেইকাৰণে চুলিখিনি হুপা বান্ধি লৈছোঁ আৰু যাবলৈ ওলাই গৈছোঁ আপোনালোকে চাই থাকিব আৰু বুদ্ধি থাকিলে মৰণ নাই বুলি কোৱা হয় নহয় কথাষাৰ প্ৰযোজ্য হৈছে পেলনীয়া কাপোৰে তৈয়াৰী এই কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নেপাহৰিব তাৰপাছত ওলাই মেলি আহি আমি গণেশ মন্দিৰত ৰৈ আছোঁ আমাৰ পূৰা ঘৰৰ মুখলৈ 4চকীয়া গাড়ী নেযায় গাড়ী আহি পোৱা নাছিলে গাড়ী দাদাই আনিব গৈছিলে অহালৈ আমি ৰৈ আছিলোঁ আৰু সেই সময়তো এটা ক্লিপ লৈ ল'লোঁ আপোনালোকক দেখুৱাবলৈ আৰু তাৰপাছত গাড়ীত উঠিলোঁ আৰু এইটো পৰ্বত মানত সৰুবোৰহে যায় আমি 7জন গৈছিলোঁ গৈ বৰ ঘৰ পাই গ'লোঁ ঘৰ পাই সোমাইছোঁহি মাত্ৰ বহিছোঁ বহি থাকোঁ এয়া বৌ দাদা মাইনা মন্ত্ৰী লগতে কইনাৰ খুৰাও বহি আছে আৰু সেই সময়তে তাৰপাছত লাহেকৈ চাহ পানী লৈ আহিলে পিঠা আছিলে মোৰ ফেভৰেট পিঠা আৰু কিবা কিবি ঢেৰ বস্তু দিছিলে যিবোৰ ইমান খোৱা সম্ভৱ নহয় আৰু লগতে গাখীৰ চাহ দিছিলে মই নেখাওঁ যদিও সিদিনা খাই দিলোঁ আৰু পায়সো দিছিলে বহুত টেষ্টি হৈছিলে খাবলৈ মই গোটেইখিনি খাই দিছোঁ পায়সৰ তাৰপাছত এয়া বৌৰ আইতা হয় আইতাৰ লগত কথা পাতিলোঁ চিনাকি হ'লোঁ তাৰপাছত খাবলৈ গ'লোঁ ডাইৰেক্ট আৰু বহুত 11বিধমান আইটেম হৈছিল আৰু খাই বৈ ভিডিঅ' কৰি থকাই নহ'ল তাৰপিছত আহিবলৈ ওলালোঁ এইটো বৌৰ ঘৰ আৰু যিহেতু ঘৰত অনুষ্ঠান আমাৰো ৰখা হৈছে 8 মঙলা বুলি সেয়ে আমি কেইজনমানে সোনকালে গুচি আহিলোঁ খাই বৈ আৰু আহি পাহাৰ বগাই আছোঁ গাড়ীত চুমু এটা দিম লিপষ্টিক লগাই দিছো দিয়া দিয়াচোন দিয়া কেমেৰা ফিল আছে ন ক'ত যোৱা ক'ত যোৱা এৰি দিয়াচোন আৰু এৰি দিয়াচোন লেট কিয় নামতি ভেলিড ৰিজন কওক ভেলিড ৰিজন দেৰি হোৱাৰ ভেলিড ৰিজন মাকৰ ঘৰত যাবতো গাটো নাচি আছে তাৰমানে বহিয়ে যাওঁ কৰিলে চাব কিন্তু নাগৰৰ চাদৰ খুলি গৈছে বোলে আৰু এতিয়া নাম আৰম্ভ হৈ গ'ল এয়া নামৰ আৰম্ভণি 8 মঙলাৰ দিনাই নাম ধৰা হয় আৰু নাম ধৰি নাম কইনা দৰা আহি 8 মঙলা খাই ৰুমত সোমাব নাপায় এই নামৰ অনুষ্ঠানত ভাগ ল'ব লাগে আৰু তাৰ পাছতে ঘৰ দিয়া পৰ্ব আজিয়ে হৈ যায় দৰা কইনাৰ
তাৰ পাছত আৰ্টিসকলক চাহৰ লগত খাবলৈ দিবলৈ পায়স লুচি আদি ৰেডি কৰি আছিলোঁ। কি কৰিবা কৈ দিয়া অলপমান। ফাৰ্ষ্ট নিমন্ত্ৰণ খাব গৈ আছে, ফাউণ্ডেশ্যন লগোৱাও বিচাৰি পোৱা নাই। ইফালে দৰা ভায়েকৰ ঘৰত যাব বুলি ফটো চটো লৈ ওলাই মা বা বঢ়িয়া, চবে বঢ়িয়া। ফাইনেলি যোৱাকালি ভিডিঅ' বনাই ক্ল'জ নকৰিলোৱে ভিডিঅ'। আঠমঙলা খাই আজি একেলগে ভাইটিৰ ঘৰত নিমন্ত্ৰণ আছে, দৰা কইনা একদম প্ৰথম নিমন্ত্ৰণ এইটো। তো এই খাই আহিয়ে ভিডিঅ' ক্ল'জ কৰিম, আপোনালোকে চাই থাকিব। কইনা ফাউণ্ডেশ্যন সানি আছে, পূৰা ষ্টাইল কৰি যাই আছে। আমাৰ আৰু প্ৰগ্ৰাম চগ্ৰাম গ'ল ন, আজিৰ পৰা ভেঁকুৰ দৌৰি যাম আৰু এনেকৈ যাম আমি চবৰে। দৰা ফাউণ্ডেশ্যন সানিবি নেকি? কালি মোক খানা দেখাবি, পূৰা সানি লৈছে। ওলাই মেলি কাপোৰ পাতি ধুনীয়াকৈ পিন্ধি আমি ওলাই আহিলোঁ যাবলৈ। দাদা, বৌ, মই, মা সকলোৱে নিমন্ত্ৰণ দৰা কইনাৰ ভাত খোৱা, কিন্তু আহি আমি আগতে পাই গ'লোঁ। বাকী প্ৰাণীকেইটা নাই। টিং টং বজাই কেনে খুলিম। তই যে উঠি থকা তাক উঠই নিদিয়া যে, আগত ভেটি ভেটি ধৰে। হেল্ল', কি বনাই আছা? বনোৱাই নাই, বনোৱাৰ আগত ভিডিঅ' ৰেডি কৰে। এইটো কি বইল হৈ আছে? আণ্ডাৰ হৈছে ইমান। দে বন্ধু মাৰি দে। আৰু যিহেতু দাদাহঁতে সকলোৱে ৰন্ধা বঢ়াত বিজি হৈ আছিলে, সেইকাৰণে চাহৰ নাস্তাৰ প্লেট শ্লেটবোৰ ময়ে ৰেডি কৰি দিলোঁ। আৰু নিজৰে ঘৰ, আলহী হিচাপে বহি থাকিব ভাল নালাগে। নিজৰে ঘৰ আৰু য'তে গ'লেও অকণমান কৰি ধৰি খালেই ভাল লাগে। আৰামত বহি থাকিলে কিবা এটা ভালহে নালাগে। তো পূৰা লেকচাৰ মাৰি মাৰি প্লেট সাজি আছিলোঁ। চাহৰ নাস্তাত আছিলে মিঠাই, একদম মোৰ ফেভৰেট মলাই চমচম, তাৰপাছত বিস্কিট, তাৰপাছত ভুজিয়া, এনেকৈ আৰু কিবা কিবি। আৰু লগতে গাখীৰ চাহ নেখাওঁ যদিও এইকেইদিন য'তেই গৈছোঁ উপায় নাই, গাখীৰ চাহ খাই দিছোঁ। আৰু এক্সট্ৰাকৈ অৰ্ডাৰ কৰিব ভাল নালাগে। তাৰপাছত চবৰে প্লেটবোৰ সাজি মেলি লৈ আহিলোঁ। এয়া চাহ, ইমান টেষ্টি হৈছিলে। গৰম কৰোঁ ন? কি আচাৰ আছে? নাই দিলোঁ। চোৱা চাহৰ লগত খাব পাৰা। সৰিয়হ জলকীয়া আচাৰ। সৰিয়হ জলকীয়া আচাৰ আমাৰ মস্তি ঘৰত লাগে। জলকীয়া তেলত দিয়া। চাহৰ লগত আচাৰ খাই পিছা চালিয়া লাগে। ইফালে খানাৰ যোগাৰ, মাংসৰ কাৰণে আলু কাটি থৈছে, ছাগলী মাংস, আৰু ইয়াত দাইল বনোৱা হৈ গ'ল। তাৰপাছত কেঁচা চালাডৰ বাবে ৰেডি কৰি আছোঁ মই। ইয়াত টেঙাৰ জোল মাছেৰে, একদম বঢ়িয়া নেমু টেঙা আৰু থেকেৰা টেঙা মিক্স জোল। আৰু তাৰপাছত কেঁচা চালাডখিনি মই কাটি ৰেডি কৰি থওঁ। একদম সাংঘাতিক প্ৰিয় হয় কেঁচা চালাড মোৰ, আৰু সকলোৱে ভাল পায় মই ভাবোঁ। তাত অকণমান ধনিয়াও দিছোঁ, দি পেলাই একদম ৰেডি কৰি দিছোঁ। খাবলৈহে বাকী আৰু। তাৰপিছত টেঙা জোল, চালাড, দাইল, সৰু আলু ভাজি, ছাগলীৰ মাংস, মাছৰ জোল, বেঙেনা পিটিকা আদি সকলো আছিলে। খাব বহুত টেষ্টি হৈছিলে। তাৰপাছত যোনে যেনেকৈ সুবিধা হয়, মায়ে চাপৰত বহিব নোৱাৰে কাৰণে চেয়াৰত বহিছিলে, আৰু আমিবোৰ তলত বহি খাই মেলি ইয়াত নেমু খাইছোঁ। একদম খাব লাগিবই, মোক সদায় ইম্পৰ্টেণ্ট হয় বহুত মোৰ কাৰণে। আৰু তাৰপাছত খাই বৈ বেছি টাইম ৰৈ নাথাকিলোঁ, ওলাই আহিলোঁ। আৰু এটা বেলেগ নিমন্ত্ৰণ আছিলে সেইকাৰণে। আৰু ৰেডি যাবলৈ মা উঠিব মোৰ গাড়ীত, আৰু বৌ উঠিব দাদাৰ গাড়ীত। বৌতো দাদাৰ গাড়ীতে উঠিব। আৰু সৰুজনী আমাক থ'ব আহিব অলপ দূৰত, সিও গাড়ী উলিয়াব গৈছে। গাড়ী মানে কি আৰু, আমাৰ চবৰে দুচকীয়াই, আৰু ইমান ধনী নহয় যে চবৰে এখন দুচকীয়া আছে। নথকা কেইজনে আমাৰ লগত
উঠি যায় আৰু নথকা বৌ দুজনীৰে নাই, তাহাঁতি আমাৰ লগত যায় আৰু দৰকাৰো নাই ইমান বেছি। ইয়াৰে দি আৰু যাওঁ আৰু এতিয়া। তেনেহ'লে আপোনালোকে মোৰ আজিৰ সৰু একদম চিম্পল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' মোক সোনকালে পাই যায়। বাই, অন্য এটি ভিডিঅ'ত লগ পাম।